ৰূপম, আজি তোমাক এটা কথা ক'ম, বেয়া নাপাবা। কোৱা। আমাৰ ৰিলেশ্যনটোৰ পৰা মই 15-20 দিনমান আঁতৰি থাকিব বিচাৰিছোঁ। তুমি পাগল হৈছা নেকি? এইটো কেনেকৈ সম্ভৱ? হাৰে নাই, মোৰ আমনি লাগিছে। হেল্ল' হেল্ল'। হেল্ল' দাদা, ভালে আছেনে? অঁ, মোৰ ভালেই। তোমাৰ কোৱাচোন। দাদা, আপুনি তাইলৈ ফোন কৰিছিল নেকি? অঁ, কৰিছিলোঁ। শুনাচোন, তোমাক মই কিছুমান কথা ক'বলৈ আছিলে। মই ফোন কৰিম বুলি ভাবিছিলোঁৱেই। কথাবোৰ কোৱাৰ কাৰণে কিন্তু মোক বেয়া নাপাবা হা। কওকচোন, কি কথা? কালি যেতিয়া মই তাইৰ লগত কথা পাতি আছিলোঁ, তেতিয়া তাই মোক কৈছে যে তাইৰ বেলেগৰ লগত বিয়া ঠিক হৈছে। ঐ ৰূপম, কি খবৰ তোৰ? ভালেই, তোৰ ক? তোৰ গাৰ্লফ্ৰেণ্ডৰ বিয়া ফিক্স হ'ল নহয়, গম পাৱনে? হয় নেকি? কাৰ লগত? ইমৰান নেকি ল'ৰাটোৰ নাম? আৰ্মিত কৰে চাগে। হয় নেকি? ঠিকেই আছে দে, তাই যি বিচাৰিলে তাকে পালে। নকবি আৰু, আজিকালি মানুহে মৰম বুজি নাপায়।